দাদা তুই কিয় ইমান টেনশ্যনত আছ তুই কি বুজিবি ভাইটি মোৰ দুখৰ কথা কিনো হ'ল তোৰ তুই ৰাকুটোক চিনাই চাগে সেইজন যিহঁতে এই পাঠশালাত উদ্ভাণ্ডালি কৰি থাকে হয় তাহাঁতৰ কথাই মই কৈছো কিনো কৰিছে সিহঁতে আমাক আজি বৰকৈ মনত পৰিছে মোৰ সেই দিনটোৰ কথা আমাৰ মাহঁতৰ কথা নেকি হয় কি হৈছিল নো সেই 10 বছৰ আগতে তই তেতিয়া সৰু আছিলি তেতিয়া মাহঁতক ঘৰতে আছিল মাহঁতে ভিতৰত মাহঁতক ঘৰত থকা অৱস্থাত গোটেকে পুৰি চাই কৰি পেলাইছিল কি হয় তই মোক কিয় কোৱা নাই দাদা এইবিলাক কথা কি কম তোক তোৰ এতিয়া বহুত সৰু আছিলি ভাইটি সিহঁতক যদি মই শেষ কৰিব নোৱাৰো তেতিয়াহ'লে তই চাই ল'বি দাদা তোৰ কচম খাইছো আজি সিহঁতক মই শেষ কৰি পেলাম এইবিলাক নকৰিবি ভাইটি এইবিলাক নকৰিবি মা দেউতাহঁত গুচি গ'ল মা দেউতাহঁত আপোনাৰ বহুত অশান্তি হ'ব এইবিলাক নকৰিবি ভাইটি পিছে মই যে তোমাক যে কিবা ডিলৰ কথা কৈছিলো ডিলৰ কথা কাগজখিনি মই ৰেডি কৰিছো এই যোৱাকালি যে মই তোমাক যে চহী দিছিলো সেই নেকি সেইবিলাকে কিন্তু তাৰ বাবে কোনোবা ডেলিভাৰী বয় ল'ৰাজন অহা কথা আছিল এতিয়ালৈ অহা নাই যে সি আহিম বুলি কৈছে ডেলিভাৰী ল'ৰাজন অলপ পিছতে আহিম বুলি কৈছে অলপ পিছত ইমান সময় ৰখি আছো এজন ডেলিভাৰী বয়ৰ কাৰণে যদি ইমান ৰখিব লগা হয় মানুহে হাঁহিব আমাক এই কণ্ট্ৰাকশ্যনৰ বিষয়ে এই কণ্ট্ৰাকশ্যন ইমান বৰ কণ্ট্ৰাকশ্যনৰ সেই বস্তু আমি এজন ডেলিভাৰী বয় এজনক ৰখি আছো কেনেকুৱা কথা কিছুমান ভাবিলে কেতিয়ালৈ আহিব সি অকণমান পিছতে আহিম বুলি কৈছে এই সৰু সৰু ল'ৰাবোৰ ইমান মানে কি কোৱা যায় এতিয়া অলপ ৰখো আৰু নে কি ইমান সময় ৰখিলো আৰু ৰখিবই লাগিব চাওঁ ব'লাচোন কি হয় চাওঁ অকণমান আগুৱাই যাওঁ হেল্ল' তুমি ক'ত তোমাক তেতিয়াৰ পৰা ৰখি আছো তুমি ইয়াত মানুহ নাই ক'তা তুমি আমি এতিয়া আমি পুৰণা গুদামৰ পিছফালে আছো তাতে ডিলৰটো কথা কৈছিলে কাগজখন তোমাৰ দিয়াচোন তুমি ক'ত আমি বহু সময় ধৰি ৰখি আছো ইয়াত তুমি নেকি সেইজন ঠিক আছে থাকা তুমি আমি তাত গৈ আছো ঠিক আছে বস্তুটো থৈছা তাত ঠিক আছে
ডেলিভাৰী বয় বস্তুবোৰ চৰাই ভাইটোৱে ভাল ঠিক আছে কাম কৰ তুমি যে তুমি চাওঁ ময়ো ঘৰতে চাওঁ পাৰিলে কবাই ঠিক আছে অ'কে অ'কে ঠিক আছে ইখনে নেকি কি আছে এইখন খালী কি খালি সি ঠগাই গ'ল ঠগাই ক'ত যাব সি কল কৰ আপুনি কাৰ লগত পাঙ্গা লৈছে আৰু তাকতো কল কৰিব বোলে টকাখিনি চব নিব তই পাহৰি গ'লি তোক কেনে কথা কয় নিব নাহিব হেল্ল' তই ক'ত তইচোন টকাখিনি নিলিলি মাটিটো বেগখন থৈ গুচি গলি কেৱল তই জল্দি আহ ইয়াত টকাখিনি লৈ যা আহি যা আহি আছে আবে ক'ত পলাব এইবাৰ সি যদি আহে ন তাক আহিলে তাক একো কৰিব লগা নাই তাক কেলা তাক ডিঙিটো কাটি দিলে অ'কে কাম ফিনিছ আবে কাৰ লগত পাঙ্গা লৈছে সি কাৰো পাঙ্গালৰ কোনো মানুহ নাপায় ন ঠিক আছে আমি ইয়াত ৰখো বেগখন আমি লগত লওঁ এতিয়া সি আহি লওক পাছত তাক আমি টকা দিয়া হেৰি কৰিম পাছতো আমি পাছত চাই ল'ম ঠিক আছে ঠিক আছে বেগখন লৈ কাৰ লগত পাঙ্গা লৈছে তুমি ডেলিভারি বয় নাকি কি ছিল কিমান আছে কি এইবোৰ খালি ক'ত ৰাখিছে আটক কি পুছ তোক কি টকা লাগে খালি বেগত টকা লাগে আরে ইয়াক এনেকৈ কি দিলে কাক ঠগাব আহিছিল কাক ঠগাব আহিছিল এই ৰাতিপুৱাৰ পৰা তোক ৰখি আছো কাক ঠগাব আহিছিল কি দিছো আহিব ৰাকু ভাইৰ লগত পাঙ্গা ল নেকি বছে দিব কোন বস্ত এই বছে এনেকে খালি বেগ দিব পঠাইছে তই খালী বেগ কিয় দিছ খালি বেগ দিছ ৰাতিপুৱাৰ পৰা যে ইমান ৰখি আছো খৰচ কৰি দিব লাগিব আনিব লাগিব খৰচ দে গাড়ীখন তেতিয়াহ'লে বন্ধ কৰি থৈছে আবে কেইটকা আছে তাত কেইটকা আছে এইখনত তই আমাৰ ইমান লছ কৰিলি খালী বেগ দি তই কি ভাবিছ তুমি আনি দিব লগা নাই একো আনি দিব লগা নাই ইয়াত তাৰ ব্যৱস্থা আমি লৈ আছো ঠিক আছে আমাক ফাঁকি দিব তই ৰাকু ভাইৰ লগত পাঙ্গা ল ইহঁতে ল'ৰাজনীকো মাৰিলে বহুত ভুল কাম কৰিছ দেই এইটো তহঁতে বহুত ভুল কাম কৰিছ তহঁতে শেষ আজি
তহঁতৰ এই ভিডিঅ'টো পুলিচক আজি দেখুৱাই তহঁতক কি কৰিম চাই থাক। ঐ ল'ৰা ঐ কি হৈছে তোৰ কি হৈছে তোৰ সালাম মাৰি পেলালে ঐ সিহঁতে সালাম মাৰি পেলালে এই ল'ৰা ঐ ঐ ঐ ল'ৰা এইফালে আহ বে তোক মাতিছো এইফালে আহ ঐ ইয়াক কোন মাৰিছে কিয় মাৰিছ নহ'লে আমাক ধোকা দিছিল, কি দুখ কৰিছে আমাক খালী বেগ দিছিল। সেইবিলাক কিয় কৰিছ এইবিলাক এইটো আমাৰ ইচ্ছা। ঐ আমাৰ লগত ঠগে বাজি কিয় কৰিব? কোন সি কোন এইফালে আহ সিহঁতে মোৰ দাদাক মাৰি পেলালে। এই কুকুৰক মই দি আছো। এই ৰাকু ভাইৰ লগত সি সেনেকুৱা কৰিলে। সি ৰাকু ভাইক চিনি পোৱা নাই। মই এতিয়া বাচি কি কৰিম? ময়ো এতিয়া মৰি যোৱাই। কি হ'ল সিহঁতে মোৰ দাদাক মাৰি পেলালে। কি ভাই তই মৰিবলৈ কিয় গৈছিলি মই আৰু জীয়াই থাকি লাভ নাই। মোৰ দাদাক সিহঁতে মাৰি পেলালে। ভাই একো নহয় আমি কিবা কৰিম ভাই। ৰাকু ভাই জগা সিহঁতে মোৰ দাদাক মাৰি পেলালে। কেনেকৈ মাৰিলে আমি এজন ডেলিভাৰী বয়ক তাতে মাৰি পেলাইছিলো, কিন্তু তাৰপিছত এজন মানুহ আহি মোৰ দাদাক মাৰি পেলালে। কি এতিয়া ময়ো জীয়াই থাকি লাভ নাই, ময়ো মৰিব লাগিব। নাই ৰাকু ভাই যা এতিয়া ঘৰত যা ভাই যা। আমি কিবা কৰিম ভাই। উঠ বল ভাই বল।
প্ৰথমতে মাৰিলোঁ MKD, ছেকেণ্ডত মাৰিলোঁ তাহাৰ ৰাইট হেণ্ড মাইকেল, আৰু থাৰ্ডত মোৰ লক্ষ্য ৰাকু ভাই। তই গম পাইছ নে নাই ৰাকুহঁতৰ দুজন মেম্বাৰ খাল্লাছ হৈ গৈছে। তই ভাইটি ক'ত গম পালে কথাটো? গুদামত পুলিচ 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 মাথো পুলিচ কি কৰিব পুলিচে? ইনভেষ্টিগেশ্যন কৰি আছে। সিহঁতক কোনে মাৰিছে জানা? সিহঁতক ৰবা দাদা, সিহঁতক যোনে মাৰিছে সিহঁতৰ মৃত্যু হ'ব, কাৰণ সিহঁতক মাৰাৰ আইডিয়া মোৰ আছিল, কাৰণ সিহঁতে আমাৰ মা দেউতাক মাৰি পেলাইছিল, আৰু যোনে এনেকুৱা কৰিছে সিহঁতেও নাবাচিব। তথাপি ভাইটি তই মোক মাৰিবি? কি মই মাৰিছোঁ সিহঁতক। কি কোৱা দাদা? হয়, ইয়াৰ দুষ্কৰ্মৰ হাতত তুমি কিয় লিখি ল'লা? মই মাৰিমেই ভাইটি। সেইটো সিহঁতৰ মৰণ মোৰ হাততেই আছিল, মই মাৰিমেই সিহঁতক। সিহঁতে মা দেউতাক যি কৰিলে, তই তেতিয়া সৰু আছিলি। এই সৰু থকাৰ সময়ত মই যি দেখিছিলোঁ মা দেউতাক সিহঁতে পুৰি চাই কৰি পেলাইছিল ভাইটি। মোৰ এতিয়াও মনত আছে সেই দিনটোলৈ। সিহঁতক মই মাৰিমেই সিহঁতক। আৰু সিহঁতৰ মেইন লিডাৰ ৰাকু ভাই এতিয়া মোৰ টাৰ্গেটত আছে। কিন্তু দাদা, তই একো নকৰিবি ভাইটি, সিহঁতক মই মাৰিম। দাদা সিহঁতৰ লগত তোমাৰ ফিংগাৰ প্ৰিণ্ট আছে, পুলিচে তোমাৰ ফিংগাৰ প্ৰিণ্ট লৈ চলাত কৰিছে। কি কৰিব সিহঁতে? থাকিবলৈ দে তই কিয় ইমান চিন্তা কৰিছ এইবিলাক তোমাক কথা? পুলিচে লৈ যাব, তোমাৰ মৃত্যু হ'ব পাৰে। যাবলৈ দে না, কিন্তু তাৰ আগতে মই ৰাকু ভাইক মাৰিমেই। কিয়? মই তোমাক হেৰুৱাব নোৱাৰো। সিহঁতে মা দেউতাৰ লগত যি কৰিছিল, মা দেউতাক পুৰি চাই কৰি পেলাইছিল সিহঁতে। মোৰ এতিয়াই মনত আছে ভাইটি, মা দেউতাক মই হেৰাইছিলো। সিহঁতেও তোমাক বিচাৰি আছে ৰাকুহঁতে। বিচাৰিবলৈ দে, কিন্তু তাৰ আগতে মই সিহঁতক মই প্লেন এই বনাইছো। যুদ্ধ দেখিব নোৱাৰো, কাৰণ ৰাকু ভাই আৰু সিহঁতৰ কেকক মই মাৰা কথা আছিল। মই মাৰিমেই সিহঁতক, তই একো কৰিব নোৱাৰ মোৰ আগত। দাদা সেইবিলাক কৰিব নাপায়, তুমি এইবিলাক বাদ পাও দিয়া। নাপাও সেইবিলাক বেলেগ কথা, কিন্তু তাৰ আগতে মই ৰাকু ভাইক মাৰিমেই, সেইটো মোৰ কথা। আমি এই সান্তনাৰ পৰা গুচি যাওঁ, ইয়াতে নাথাকো আৰু। প্ৰথমতে মই MKDক মাৰিছো, ছেকেণ্ডত মাৰিছো তাহাৰ ৰাইট হেণ্ড মাইকেল, আৰু থাৰ্ডত মোৰ লক্ষ্য ৰাকু ভাই। মাৰিমেই তহঁতক মই, চাই থাক।
এই তই ৰাখো ভাই তই মা দেউতাক তই মাৰিলিয়ে তই এতিয়া মোক মাৰিব ওলাইছ তই হাৰি নাযাবি ৰাকু ভাইৰ লগত পাংগা তই হাৰি নাযাবি ৰাখো ভাই তই হাৰি নাযাবি তই মোক মাৰিব ওলাইছ দাদা তোমাৰ কি হ'ল দাদা দাদা তুমি মৰিব নোৱাৰা দাদা তোমাৰ কি হ'ল দাদা তোমাক মৰিব নিদিওঁ মই তুমি এনেকুৱা কৰিব নোৱাৰা দাদা তুমি আহিবই লাগিব দাদা 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 তুমি কিয় গুচি গলা দাদা মোক এৰি তুমি গুচি গলা তোমাক মই কৈছিলো আমি গুচি যাওঁ ইয়াৰ পৰা তুমি মোৰ কথা নামানিলা দাদা দাদা তুমি গুচি আহা মোৰ তাতে আমি ইয়াৰ পৰা গুচি যাওঁ দাদা 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 ভাইটি দাদা 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 বাছা কি হ'ল তোৰ বাবা মই বহুত বিপদত পৰিছো যেনে বাবা মানে মই সেইদিনা ৰবা মই তোমালোকৰ ঘটনা গম পাওঁ তুমি
দুজন নিৰীহ যুৱকক হত্যা কৰিছিলা নহয়? কিয় হত্যা কৰিছিলা তুমি? মই কৰা নাই বাবা। তুমি চিৰকাল পস্তাই থাকিব লাগিব। তুমি আজি নহয়, চিৰকাল পস্তাই থাকিব লাগিব। বাবা মোক ক্ষমা কৰি তুমি দিয়ক। কিয় কৰিছিলা? ক্ষমা নহয়, বাবাই ন্যায় দিয়ে, অন্যায়ৰ লগত বাবাই নিদিয়ে। বাবা মোৰ ভুল। হত্যা মহাপাপ। তুমি এই কথা জানিও এই ভুল কিয় কৰিলা? বাবা মোৰ ভুল হৈ গ'ল। বাবা ভুল? সিহঁতে এতিয়া মোকো মাৰিব বাবা। এই ভুলৰ শুদ্ধ নাই নহয়। তোমাক মাৰিব নেকি? মোক মাৰিব। কোনে মাৰিব তোমাক? মোক সিহঁতে মাৰি পেলাব। ঠিক আছে, মই তোমাক শেষবাৰৰ বাবে সহায় কৰিবলৈ সাজু হৈছো। ধন্যবাদ বাবা। ओम ह्रीं क्लीं क्लीं चामुण्डाय नमः। সত্যৰ সদায় জয়। কেতিয়াও কাৰো লগত এনেকুৱা নকৰিবি। বদমাছ সত্যহতে সদায় সত্য হৈ চলিবি, সত্য হৈ থাকিবি। তেতিয়াহে এই পৃথিৱীত বিচাৰিব আৰু থাকিব পাৰিবি। ধন্যবাদ।